গলব্লাডাৰ ষ্টোন হয়তো নামটো আজিৰ দিনত সকলোৰে চিনাকি, কিন্তু কেতিয়াবা ভাবি চাইছেনে কিয় হয় এই গলব্লাডাৰ ষ্টোন আৰু কোনবোৰ মানুহৰ হোৱাৰ সম্ভাৱনা বেছি? আজি আমি এই ভিডিঅ'টোত কথা পাতিম গলব্লাডাৰ ষ্টোনৰ কাৰণ, ইয়াৰ লক্ষণসমূহ আৰু ইয়াক হ'লে কি কৰা উচিত। আমি এই সকলোবোৰ কথাৰ ওপৰত চিকিৎসা বিজ্ঞানৰ ভিত্তিত কথা পাতিম। নমস্কাৰ বন্ধুসকল, মই হৃদয়, এজন MBBS ষ্টুডেণ্ট। এই চেনেলটোৰ মাধ্যমেৰে মই চিকিৎসা বিজ্ঞানৰ তথ্যৰ ভিত্তিত বহুতো ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত কথা পাতোঁ, যিবোৰে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুস্থ জীৱন যাপন কৰাত সহায় কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈও পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। গলব্লাডাৰটো লিভাৰৰ একেবাৰে তলতে লাগি থাকে। আমি গলব্লাডাৰক আমাৰ ধানৰ ভঁৰালৰ লগত দি যাব পাৰোঁ। যেনেকৈ আমি পথাৰত ধান কাটি আনি আমি আমাৰ ভঁৰালত জমা কৰোঁ আৰু যেতিয়া আমাৰ দৰকাৰ হয় তেতিয়া ভঁৰালৰ পৰা উলিয়াই আনোঁ, ঠিক তেনেদৰে আমাৰ লিভাৰত যেতিয়া বাইল জুচ বা পিত্তৰস বনিব, ই লিভাৰৰ পৰা আহি গলব্লাডাৰত জমা হয়। আৰু আমি যেতিয়াই খাদ্য খাওঁ আৰু সেই খাদ্যত যদি চৰ্বি থাকে, সেই চৰ্বিক হজম কৰিবৰ কাৰণে গলব্লাডাৰৰ পৰা পিত্তৰসখিনি বাহিৰত ওলাই আহে। কামটো বাৰু বুজিলোঁ, কিন্তু ষ্টোন কিয় হয়? গলব্লাডাৰত ষ্টোন হোৱাৰ প্ৰধানকৈ দুটা কাৰণ থাকে। যদি গলব্লাডাৰত থকা পিত্তৰসখিনি বা বাইল জুচখিনি বেছিয়ে গাঢ় হৈ যায়, ই গোট মাৰি ষ্টোন হ'ব পাৰে। ইয়াৰ উপৰিও আমাৰ গলব্লাডাৰৰ পৰা পিত্তৰসখিনি ওলাই আহিবৰ কাৰণে গলব্লাডাৰটো চিকুৰিব লাগে। যদি কিবা কাৰণত ভালকৈ চিকুৰিব নোৱাৰে, তেতিয়া যিখিনি পিত্তৰস আছে এইখিনি গলব্লাডাৰৰ ভিতৰতে বহুদিনলৈ থাকি যাব। ভালকৈ ওলাব যেতিয়া নোৱাৰিব, তাতে সি পৰি ই গোট মাৰিব ধৰিব আৰু তেনেকৈ আমাৰ ষ্টোনৰ আৰম্ভণি হয়। এতিয়া আমি এইটো জনা জৰুৰী হ'ব যে গল্ড ষ্টোন নহ'বৰ কাৰণে আমি কেনেকুৱা ধৰণৰ সাৱধানতা লোৱা উচিত। আমি আমাৰ দেহত কলেষ্ট্ৰলৰ মাত্ৰাটো কমাই ৰাখিব চেষ্টা কৰিব লাগিব। ইয়াৰ কাৰণে আমি আমাৰ খাদ্যৰ তালিকাত ফল মূল, শাক পাচলি আৰু চৰ্বি কম থকা জাতীয় আমি খাদ্য আমাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ উপৰি আমাৰ ৱেইটটো নৰ্মেল কৰি ৰাখিব চেষ্টা কৰিব লাগিব। কিন্তু আমাৰ ৱেইটটো কমোৱা, কাৰোবাৰ যদি ৱেইটটো বাঢ়ি আছে, তেতিয়াহ'লে ৱেইটটো কমোৱাৰ সময়ত এইটো বস্তু ধ্যান ৰাখিব লাগিব যে আমি যাতে কম সময়ৰ ভিতৰতে বহুখিনি ৱেইট আমি কম কৰি নিদিওঁ। ষ্টোন যদি অলৰেডি ফৰ্মেশ্যন হৈ গ'ল, তেতিয়াহ'লে প্ৰথম অৱস্থাত বালিৰ দৰে সৰু সৰু ষ্টোনৰ ফৰ্মেশ্যন হয়। পিছলে এটা গলব্লাডাৰত এটা ডাঙৰ ষ্টোনৰ পৰা আৰম্ভ কৰি এটা সৰু সৰু বহুকেইটা ষ্টোন থাকিব পাৰে। প্ৰথম অৱস্থাত এই ষ্টোনবোৰৰ পৰা কোনো ধৰণৰ লক্ষণ বা বিষ নহ'ব পাৰে, কিন্তু পিছলৈ গৈ যদি এই ষ্টোনবোৰে আমাৰ গলব্লাডাৰৰ পৰা ওলোৱা যিডাল নলী, যাক আমি বাইল ডাক্ট বা পিত্তনলী বুলি কওঁ, বা গলব্লাডাৰৰ গলত যাই ব্লক কৰি দিয়ে, তেতিয়াহ'লে যিখিনি বাইল আছে বা যিখিনি পিত্তৰস আছে, এতিয়া সেইখিনি গলব্লাডাৰৰ পৰা ওলাব নোৱাৰিব আৰু সেই গলব্লাডাৰৰ ভিতৰতে জমা হৈ গলব্লাডাৰটো ফুলি যাব পাৰিব আৰু তাতে আমাৰ ইনফেকশ্যন হোৱাৰ চান্স বাঢ়ি যায় আৰু এনেকৈ পিছলৈ গৈ তাত বিষৰ অনুভৱ হ'ব পাৰে। এতিয়া আমি জানিম যে এই বিষৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ হ'ব। গলব্লাডাৰ ষ্টোনৰ বিষ সাধাৰণতে আমাৰ সোঁফালে ওপৰৰ পেটৰ ভাগত আমাৰ বিষটো অনুভৱ হয়। ইয়াৰ উপৰিও সেই বিষ নাভিৰ ওপৰৰ ফালে বা সোঁফালে পিঠিৰ ভাগত বা আমাৰ সোঁফালে আমাৰ কাণখনত আমাৰ বিষ অনুভৱ হ'ব পাৰে। গলব্লাডাৰৰ বিষ একেবাৰে অসহ্যকৰ হয়। সাধাৰণতে বিষটো ৰাতি ভাত খোৱাৰ পিছত অনুভৱ হয় আৰু এই বিষটো কণ্টিনিউৱাছ হয়, ৰৈ নহয়। বিষৰ লগতে কেতিয়াবা কিছুমান মানুহৰ বমি বা জ্বৰ হ'ব পাৰে। ইয়াৰ উপৰিও বহুত সংখ্যক মানুহৰ ক্ষেত্ৰত জণ্ডিছো হোৱা দেখা যায়। এতিয়া আমি এইটো জানি লওঁ যে কোনবোৰ মানুহৰ গলব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা বেছি থাকে। সাধাৰণতে পুৰুষতকৈ মহিলাৰ গলব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু বয়সৰ ক্ষেত্ৰত 40 বছৰৰ পিছত গলব্লাডাৰ ষ্টোন হোৱাৰ ৰিস্কটো আমাৰ বাঢ়ি যায়। ইয়াৰ উপৰিও যদি কোনোবা শকত হয়, তেতিয়াও গলব্লাডাৰ ষ্টোন হোৱাৰ ৰিস্কটো বাঢ়ি যায়। তাৰ উপৰিও যদি কোনোবাই বেছি হাই ফুড ডায়েট লৈ আছে, যাৰ কলেষ্ট্ৰলৰ মাত্ৰাটো বেছি হয় আৰু যাৰ ফেমিলিত অলৰেডি গলব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা আছে বা অলৰেডি কাৰোবাৰ হৈ উঠিছে গলব্লাডাৰ ষ্টোন, তেনে ক্ষেত্ৰতো গলব্লাডাৰ ষ্টোন হোৱাৰ ৰিস্কটো বাঢ়ি যায়। ইয়াৰ উপৰিও কিছুমান বেমাৰত বা কিছুমান মেডিচিনে গলব্লাডাৰ হোৱাৰ ৰিস্কটো বঢ়াই দিয়ে, যেনে ধৰক চিকেল চেল এনিমিয়া। ই এক ধৰণৰ এনিমিয়া হয়। ইয়াৰ উপৰিও লিভাৰ চিৰ'চিছ, দেন কোনোবাই যদি কম সময়তে ডায়েটিং কৰি বহুখিনি ৱেইট কমাই দিছে। ইয়াৰ উপৰি যদি কোনোবা মহিলাই গৰ্ভনিৰোধক মেডিচিন খাই আছে। এতিয়া আমি এইটো জানি লওঁ ইয়াক ধৰা পেলাবৰ কাৰণে কি টেষ্ট কৰোৱা হয়। আপুনি যেতিয়াই ওপৰত কোৱা ধৰণৰ লক্ষণবোৰ দেখিব, অতি সোনকালে ডক্তৰৰ লগত কথা পাতক। ধৰা পেলাবৰ কাৰণে ব্লাড টেষ্ট কৰোৱা হয়। যদি আপোনাৰ গলব্লাডাৰত ইনফেকশ্যন আৰম্ভ হৈছে, সেইটো আমি ব্লাড টেষ্টৰ দ্বাৰা ধৰিব পাৰি। ইয়াৰ উপৰিও যদি জণ্ডিছ হৈছে, তেতিয়া লিভাৰ ফাংচন টেষ্ট কৰোৱা হয়, বা যদি আপোনাৰ ইনফেকশ্যন ইমানেই বেছি বাঢ়ি গৈছে যে আপোনাৰ কিডনিও এফেক্ট হৈছে, তেতিয়া কিডনি ফাংচন টেষ্ট কৰা হয়। ইয়াৰ উপৰিও কনফাৰ্মেশ্যন কৰিবৰ কাৰণে আল্ট্ৰাছ'ন'গ্ৰাফি, চিটি স্কেন, যদি চাব বিচাৰে কোনখিনি ঠাইত গলব্লাডাৰৰ পৰা ওলাই অহা পিত্তৰসত ব্লক হৈছে, তেতিয়াও আন ধৰণৰ কিছুমান টেষ্ট কৰোৱা হয়।
এতিয়া আমি জানিম যে ইয়াৰ ট্ৰিটমেণ্টবোৰ কি হয় যদি আপোনাৰ কোনো বিষ নাই বেলেগ কিছুমান বেমাৰৰ কাৰণে যদি আপুনি আল্ট্ৰাছনোগ্ৰাফি কৰোঁতে আপোনাৰ গলব্লাডাৰ ষ্ট'ন ধৰাত পৰিল তেনে ক্ষেত্ৰত কিছুমান ডক্টৰে যেতিয়ালৈ আপোনাৰ বিষ নহয় তেতিয়ালৈ অপাৰেশ্যন কৰিব নালাগে বুলি কয় কিন্তু কিছু সংখ্যক ডক্টৰে এইটো কয় যে যদি গলব্লাডাৰ ষ্ট'ন আমাৰ গলব্লাডাৰত বেছি সময়লৈ থাকি যায় তেতিয়া গলব্লাডাৰ কেঞ্চাৰ হোৱাৰ ৰিস্কটো বাঢ়ি যায় সেইকাৰণে কিছু ডক্টৰে যেতিয়াই গলব্লাডাৰ ষ্ট'ন ধৰা পৰে তেতিয়াই চাৰ্জাৰী কৰি গলব্লাডাৰটো উলিয়াই দিয়াৰ চেষ্টা কৰে যদি আপোনাৰ বিষ অলৰেডি আৰম্ভ হৈ গৈছে তেনে ক্ষেত্ৰত আপোনাক ডক্টৰে আপোনাৰ বিষ কমোৱা মেডিচিন দিব আপোনাৰ যদি ইনফেকশ্যন হৈছে তেতিয়া ইনফেকশ্যন কমাবৰ কাৰণে এণ্টিবায়'টিক দিব আৰু সম্পূৰ্ণভাৱে নিৰাময় কৰিবৰ কাৰণে আপোনাৰ গলব্লাডাৰটো ষ্ট'নৰে লগত ষ্ট'নৰ যিটো আপোনাৰ গলব্লাডাৰত ষ্ট'ন হৈছে তাৰ লগতে আপোনাৰ গলব্লাডাৰটো উলিয়াই পেলোৱা হয় অপাৰেশ্যনৰ দ্বাৰা অপাৰেশ্যনৰ পিছত গলব্লাডাৰৰ কিছু অংশ বায়'পছিৰ কাৰণে পঠোৱা হয় যাতে এইটো কনফাৰ্ম কৰিব পাৰি যে গলব্লাডাৰত কেঞ্চাৰ হোৱা নাই যদি আপোনাক আপোনাৰ ডক্টৰে বায়'পছি কৰিব দিছে তেতিয়া ভয় কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ গলব্লাডাৰ ষ্ট'ন হোৱা মানুহৰ ভিতৰত 1% মানুহৰে গলব্লাডাৰ কেঞ্চাৰ হোৱাৰ ৰিস্ক থাকে সেইকাৰণে যেতিয়া আপোনাক যদি বায়'পছি কৰিব দিয়ে তেতিয়া কোনো ভয় খোৱাৰ কাৰণ নাই এনেকুৱা ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' আগলৈও পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোক লাইক কৰক কমেণ্ট কৰক আৰু আপোনাৰ যিকোনো ধৰণৰ প্ৰশ্নৰ বাবে মোক ইনষ্টাগ্ৰাম বা ফেচবুকত আপুনি মোক কণ্টেক্ট কৰিব পাৰে যাৰ লিংক ডিছক্ৰিপশ্যনত পাই যাব ধন্যবাদ